হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মই ৰাতিপুৱা ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া 5টা বাজে। আপোনালোকে ইমান ভালকৈ পোহৰটো হোৱা নাই, মানুহ এতিয়া উঠাই নাই। আৰু এইফালে আমাৰ শেৱালি ফুলৰ গছ কি ধুনীয়াকৈ কৰিছে, চাব পাৰে। বহুত ধুনীয়া হৈ উঠিছে। ৰাতিপুৱা মোক খোজকাঢ়ি ভাল পাওঁ, সেইকাৰণে অলপ ষ্টেডিয়ামৰ ফালে যাওঁ, ৰাউণ্ড মাৰি অলপ ভিডিঅ' দেখাই আছোঁ। আজি মানে কালী পূজা বহুত শুভেচ্ছা সকলোকে কালী পূজা। আৰু এইফালে চাব পাৰে, মানে ঘৰত পূৰা লাইট লগাই দিছোঁ। মানে কালি ৰাতিতে লগাই থৈ দিছোঁ, নহ'লে আজি কৰিলে বহুত কষ্ট হয় আৰু আজি কামো আছে কালী পূজা। সেইকাৰণে কালি ৰাতিপুৱা লগাই দিছোঁ বাপ্পেকে। বলক ষ্টেডিয়ামলৈ যাওঁ, মই ঘৰৰ কাষতে অলপ খোজ কাঢ়ি আহি ব্লগ দেখাই আছোঁ। আৰু ফাইনেলি ঘৰত আহিলোঁ, কিন্তু এতিয়া কোনে উঠাই অ' মা নাই, ঘৰত কোনে উঠা নাই। এতিয়া অকলে কাম কৰিব লাগিব। কাম মেইন কামটো হৈছে এইটো, ঝাৰু। এতিয়া জাম দিব লাগিব, কাম কৰিব লাগিব। ফাইনেলি ৰেডি। ৰাতি মানে ইমান কাম কৰিলোঁ, অলপ বনোৱা হোৱাই নাই। সন্ধিয়া পুৰা টোপনি মাৰি উঠিলোঁ আৰু তাৰপৰা একদম মই ৰেডি, গামোচা পিন্ধি বাতি চাতি দিম তেনেহ'লে মোৰ লগত। আৰু এইফালে চাব পুৰা লাইট ঠাইট লগাই দিলোঁ, পুৰা ৰাতি পুৰা মজা চলিছে। মানে লাইট ঠাইট লগাওঁতে ৰাতি হৈ গ'ল আৰু মজা চাব পাৰে। একদম কলগছ চলগছ পুৰা ৰেডি, বাতি চাতি লগাই দিলোঁ। লিখি আছে হেপী দিৱালী 2023। লগাই দিলোঁ পুৰা মজা। আৰু এতিয়া মই